ফুলার মন্ত বহুরাত্রির মাঝে প্রভাতে লগতে কবি লিখিছে সুন্দৰ আৰাধনা জীৱনৰ খেল। এই মূলটোকে সৰুবত কৰি আমি বজাই যাম ঢোল সুন্দৰ আৰাধনা জীৱনৰ খেল। আর সৃষ্টি থেকে পরে তুমি নিরঞ্জন তোমার শরণে আমি পথি যুগৰ পৰিৱৰ্তন হ'ল। যুগৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ মনৰ সলনি হ'ল, ভাষা কৃষ্টি সংস্কৃতি সকলো সলনি হ'ল। আমি ভাবিলোঁ অকণমান আমি নাৰীজাত পৰিৱৰ্তন ঘটাওঁ, গতিকে 21 শতিকাৰ যুগৰ অকণমান ঢোলৰ মালিকা প্ৰস্তুত কৰি উলিয়াইছোঁ। আৰু 21 শতিকাৰ যুগৰ ঢোলৰ মালিকাবিলাক কেনেকুৱা শুনকচোন। করে সুর করি দিলে সুর করে দিয়ে সুরে বসা বরক দিলে বসা বরক দিলে বসা বরে শুনে পাই গগনা বনালে মনে গগনার জগন ভরিলে একদিন শ্রীকৃষ্ণই দিনা করিছিলে আর যেদিনা গগনা বাইতে বসার বইলে বসার এই ঢোল মামুলি নহয় কিন্তু আমাৰ অসমৰ ঢোল তাহাঁতে য'ত অসমীয়াৰ বিবেক কৰি থৈছে নহয়নে বাৰু? একমাত্ৰ এই ঢোলৰ বিহনে বিহু ধৰি দিলে নীৰৱ আৰু শুকান হৈ যাব কিন্তু দেই। সেইকাৰণে ঢোল থাকিবই লাগিব, নহয় জানো? এইখন দেশ, আমাৰ এই দেশ ভাৰতৰ পুত্ৰিকত অসম প্ৰদেশ হয়। সেই অসমৰে সন্তান আমি, সেই অসমৰে জাতীয় বাদ্য ঢোল। সেইকাৰণে মই মাজে মাজে গাওঁ, এইখন দেশ আমাৰ এই দেশ ভাৰতৰ